हेलो फ्रेंड्स, वेलकम टू गंजटी स्टाडी सेंटर। हाईस्कुलर जी नियुक्ति प्रक्रिया चलि आछे और इतिमध्ये मेरिट लिस्टखिनि प्रकाश पाले और সেই प्रोविजनल मेरिट लिस्टत विभिन्न धৰণৰ विसंगति परिलक्षित হৈছে और সেই সংক্ৰান্তীয় SFI और DYFI পৰা এখন প্ৰেছ বিজ্ঞপ্তি প্ৰকাশ কৰিছে যাতে এই অনিয়মসমূহ বা দূৰ কৰি যাতে এটা স্বচ্ছ और निका प्रक्रियारे मेधार तालिकाखन प्रस्तुत है तार कारण एटा प्रेस विज्ञप्ति जारी करिছে और एटा एटा खूबई ভাল पदक्षेप। गतिके এই प्रेस विज्ञप्तिटुत की कथा उल्लेख करिছে मैं সেইখিনি कथा आपनालोকৰ লগত शेयर करिम। मोर এই ভিডিওটো ভাল পালে ভিডিওটোত लाइक करिब और जिमान पारे शेयर करक, कारण जिमान शेयर हब सिमानेই एटा शुद्ध प्रोविजनल मेरिट लिस्ट बा फाइनल मेरिट लिस्ट प्रकाश पात सुविधाजनक हब। गतिके डेमोक्रेटिक यूथ फेडारेशन अफ इंडिया DYFI, भारतर गणतांत्रिक युव फेडारेशन DYFI অসম ৰাজ্যিক কমিটিৰ প্ৰেছ বিজ্ঞপ্তি তাৰিখটো প্ৰকাশ কৰিছিলে 18/12/2020 ইং তাৰিখে। হাইস্কুল টেট উত্তীৰ্ণ শিক্ষক বাছনিত গুৰুতৰ অনিয়ম, উচিত ব্যৱস্থা গ্ৰহণৰ দাবী SFI DYFIৰ। ন্যায়ালয়ত বিচাৰ চলি থকাৰ মাজতে গুৰুতৰ অনিয়মেৰে 5746টা হাইস্কুল টেট উত্তীৰ্ণ শিক্ষক পদৰ প্ৰথমখন মেধাৰ তালিকা প্ৰকাশ কৰাত আশ্চৰ্য প্ৰকাশ কৰিছে ভাৰতৰ ছাত্ৰ ফেডাৰেশ্যন SFI আৰু ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেশ্যন DYFI অসম ৰাজ্যিক কমিটিয়ে। মাধ্যমিক শিক্ষা বিভাগে অনিয়মেৰে মেধা তালিকা প্ৰকাশ কৰা এই কাৰ্যক দুয়োটা সংগঠনে ধিক্কাৰ জনাইছে আৰু মেধাৰ ভিত্তিত শিক্ষক নিযুক্তিৰ দাবী দিবলৈ দাবী জনাইছে। APSC SI বা IS কনষ্টেবল নিযুক্তিৰ কেলেংকাৰীৰ পাছত শিক্ষক নিযুক্তিৰ ক্ষেত্ৰতো গুৰুতৰ অনিয়ম আৰু কেলেংকাৰী হোৱাৰ অভিযোগ উঠিছে। শিক্ষকৰ দৰে পদত অনিয়মেৰে নিযুক্তি দিয়া কাৰ্যটো ৰাজ্যখনৰ বাবে দুৰ্ভাগ্যজনক। উল্লেখনীয় যে BEd পৰীক্ষাত প্ৰমাণপত্ৰ আৰু নম্বৰ, অৰ্থনৈতিকভাৱে পিছপৰা শ্ৰেণীৰ প্ৰমাণপত্ৰ, অভিজ্ঞতাৰ প্ৰমাণপত্ৰৰ নামত ভয়ংকৰ জালিয়াতি হৈছে। ইয়াৰ ফলত প্ৰকৃত মেধাৱী প্ৰাৰ্থীসকল বঞ্চিত হ'ব। প্ৰকাশিত বাতৰি অনুসৰি কোনো প্ৰাৰ্থীয়ে BEdত 100% নম্বৰ পাইছে, যিটো ভাবিব নোৱাৰা কথা। আনকি বহিৰাজ্যৰ অপৰিচিত BEd প্ৰতিষ্ঠানৰ পৰা BEd ডিগ্ৰী লোৱা প্ৰাৰ্থীৰ প্ৰমাণপত্ৰৰ বিশেষ পৰীক্ষণ ব্যৱস্থা নহ'ল। অৱস্থাসম্পন্ন প্ৰাৰ্থীও অৰ্থনৈতিকভাৱে পিছপৰা শ্ৰেণীৰ প্ৰমাণপত্ৰ দি বাছনি হোৱাৰ তথ্য প্ৰকাশ পাইছে। এইবোৰ ঘটনাই দেখুৱাইছে যে বিজেপি চৰকাৰে স্বজন তোষণৰ নীতিৰ প্ৰশ্ৰয় দিছে। এয়া বিজেপি চৰকাৰৰ দুৰ্নীতি বিৰোধী নীতিৰ প্ৰতিয়ে চৰম ভেঙুচালি। আশ্চৰ্যকৰ কথা যে হাইস্কুলৰ স্নাতক শিক্ষক নিযুক্তিৰ বাবে অনুষ্ঠিত কৰা টেট পৰীক্ষাত গ্ৰেছ মাৰ্ক দি পাছ কৰাই দিয়াক লৈ উচ্চ ন্যায়ালয়ত এটা গোচৰ চলি আছে। এই গোচৰৰ মাজতে কালি মাজনিশা মাধ্যমিক শিক্ষা বিভাগে হঠাৎ শিক্ষকৰ মেধাৰ তালিকা প্ৰকাশ কৰে। বিজেপি চৰকাৰ আৰু শিক্ষা বিভাগৰ এই স্বজন তোষণ আৰু অনিয়ম বন্ধ কৰি দুৰ্নীতিমুক্ত প্ৰক্ৰিয়াৰে মেধাৰ ভিত্তিত শিক্ষক নিযুক্তি দিবলৈ SFI DYFI দাবী জনাইছে। ধন্যবাদৰে নিৰংকুশ নাথ, সম্পাদক SFI, নয়ন ভূঞা, সম্পাদক DYFI। গতিকে এই প্ৰেছ বিজ্ঞপ্তিটোৰ জৰিয়তে যাতে হাইস্কুল টেটৰ ক্ষেত্ৰত কোনো ধৰণৰ অনিয়ম সংঘটিত নহয় তাৰ কাৰণে এই প্ৰেছ বিজ্ঞপ্তিটো জাৰি কৰা হৈছে। আৰু যিখিনি BEdত 100% নম্বৰ পাইছে বুলি কোৱা হৈছে, সেইটো কুইন ফুকন নামৰ প্ৰাৰ্থী এজনে সেইটো স্পষ্টীকৰণ ইতিমধ্যে প্ৰকাশ কৰিছে। কাৰণ তেখেতে কৈছে যে তেখেতে এপ্লাই কৰিছিলে ঠিকেই, কিন্তু কোনো ধৰণৰ ভেৰিফিকেশ্যন প্ৰক্ৰিয়া কৰা নাছিলে। কিন্তু ভেৰিফিকেশ্যন নকৰাকৈ কেনেকৈ প্ৰভিজনেল মেৰিট লিষ্টত তাৰ নামটো প্ৰকাশ পালে সেয়া এটা ৰহস্যজনক। গতিকে মাধ্যমিক শিক্ষা বিভাগে কি হিচাপে মেৰিট লিষ্টটো প্ৰকাশ কৰিছে সেয়া এটা আশ্চৰ্যজনক আৰু বহু চিন্তনীয় বিষয়। কিয়নো মেধাৰ ভিত্তিত সকলোৱে বিচাৰিছে যে মেধাৰ ভিত্তিত তালিকাখন প্ৰকাশ পাব লাগে। গতিকে আমিও বিচাৰিম যে মেধাৰ ভিত্তিত
যোগ্যজনে এই চাকৰিটো পাওক তাৰেই কামনা কৰি আজিৰ এই ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ। জয় আই অসম।